বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰ ভালে সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলে যেহেতু ঘৰতে আছো ঘৰত থাকি ঘৰত যি কৰো মই ব্লগে দেখুৱাব খুজি আছো আমাৰ ব্লগৰ দ্বাৰা আৰু যেহেতু বাহিৰলৈ যাব নোৱাৰো ঘৰতে থাকো সেই কাৰণে ঘৰৰ কন্টেন্ট বিচাৰি থাকো আজি আমাৰ দুপৰীয়া আছিলে একো প্লেন নাছিলে প্লেন চাউলৰ পোলাও আৰু দেউতা বেলাৰ আনিছিলে আৰু গৰৈ মাছৰ পিটিকা আৰু গৰৈ মাছৰ খাৰ মই তেনেকে ৰেচিপি ঠিক হয় এনে শেয়াৰ কৰিছো মাংস আৰু পোলাও ৰেচিপি মাংসটো ৰেচিপি অকমান আছে লাষ্টৰ মানে নাই নেকি আৰু পোলাওটোৰ কিন্তু কমপ্লিট আছে আৰু খাৰৰ ৰেচিপি দিয়া নাই যদি কাৰোবাক খাৰৰ ৰেচিপি লাগে কৈ দিব মই খাৰৰ ৰেচিপি দি দিম আৰু বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে অলৰেডি মোৰ চেনেলটো আগৰ পৰা ভিজিট কৰি আহি আছে তেওঁলোকক বহুত ধন্যবাদ আৰু আগলৈও মোৰ ভিডিঅ'বিলাক এনেকৈ চাই যাব আৰু সকলোৱে মৰম দি যাব বুলি আশা কৰিলোঁ বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মেনুত আছে ব্ৰইলাৰ মাংস গৰৈ মাছৰ পিটিকা আৰু গৰৈ মাছৰ খাৰ পোলাওৰ কাৰণে চাউল ললোঁ নৰ্মেল চাউলৰ পোলাও বনাম এইখিনি ধুই ল'ম ধুই কেনে অকণমান সময় তিয়াই থৈ দিম এইখিনি হৈ গৈছে এতিয়া আমি চাউলখিনি উঠাই থৈ দিম যেহেতু পোলাও বনোৱাৰ কোনো প্লেন নাছিলে সেইকাৰণে ঘৰত যিখিনি ড্ৰাই ফ্ৰুটছ আছে এতিয়া বাদাম কাজু বাদাম কিচমিচ আছিলে অকণমান সেইখিনিয়ে ধুই ল'লোঁ এতিয়া মাৰ গৰৈ মাছৰ খাৰ হৈ গ'ল আৰু আমি আঞ্জাৰ মাছ মই বেয়া পাইছোঁ সেইকাৰণে মোৰ কাৰণে ভাজি মাছ থৈ দিছে এইখিনি হৈ গ'ল এতিয়া মই বনাম পোলাও আৰু মাংস পিঁয়াজ বটি দিছে তেল দিলোঁ তেজপাত দিলোঁ এখন পৰি গ'ল আগে মইন কৰিলে যিদিনাখন মই বনামকৈ আগে আহি কেনে ৰেডি কৰি থৈ দিয়ে ভাল হ'লে মাৰ নাম ল'ব যাব নামা সেইকাৰণে নামা dry fruits, garam masala, pias, itu kurang semua. Refined tel di lusu, kami dry fruits kita kasihkan. Kini mau refined telat bhaji lulu. Tespat ya, tar pisot ya. Dalsini langsung didim. Seni di lalu
লৈছোঁ এতিয়া আৰু লৰাই দিম अब मैं इसको बंद करूंगी ইয়াতে এড কৰিম ঘিউ 1 চামুচ এটো ফুল চামুচেৰে 1 চামুচ ঘি দিম আজি আমাৰ দুপৰীয়া সাজ ৰেডি या পোলাও গৰৈ মাছৰ ভাজি গৰৈ মাছৰ খাৰ গৰৈ মাছৰ পিটিকা আৰু মাংস